অসম চৰকাৰৰ স্পৰ্টছ এণ্ড ইউথ ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ পৰা প্ৰত্যেক বছৰতে মানে ৰেজিষ্টাৰ যিবিলাক ৰিকগনাইজ ক্লাব তেওঁলোকক স্পৰ্টছ মেটেৰিয়েলছ দিয়া হয়। এইবছৰ মই এইটো MLA কটা হয় পুৰাণা চাপাগুৰি সমষ্টি হিচাপে 25টা ক্লাবক আজি ফুটবল নেট, ভলীবল নেট, বেডমিণ্টন নেট আৰু মানে কেইটামান 7টামান আইটেম আজি প্ৰদান কৰা হৈছে আৰু ইয়াৰ ক্লাববিলাকক মাতি পেলাই ইয়াত আনুষ্ঠানিকভাৱে সেইটো প্ৰদান কৰা হ'ল। সেইটো এটা ভাল স্কিম আৰু ক্লাববিলাকৰ উন্নয়নৰ কাৰণে অসম চৰকাৰে বহুতখিনি আঁচনিও লৈছে। ইমানবিলাক পুৰণা ক্লাববিলাকক 15 লাখ টকাকৈ দিয়া আৰু যিটো বাক্সা সমষ্টিৰ ভিতৰত কেইটামান ক্লাবে অলৰেডি পায় মানে নিৰ্মাণো কৰিছে, ঘৰ চৰ বনাইছে। ভাল কথা, স্পৰ্টছটোকো মানে এটা উদগনি দিছে আৰু বাক্সা মানে BTC এৰিয়াটো অলপমান স্পৰ্টছত এটা পটেঞ্চিয়েল থকা এৰিয়া। ফুটবলৰ পৰা আৰম্ভ কৰি পেলাই খো-খো, কাবাডী, আৰ্চাৰী, শ্বুটিং এইবিলাকত এটা ভাল এটা পটেঞ্চিয়েলছ আছে, সম্ভাৱনা আছে। তাৰ কাৰণে অল ইণ্ডিয়া বেচিছতে অকল অসম বুলি নহয়, ইয়াৰ এটা যিটো সম্ভাৱনা সেইটো অল ইণ্ডিয়া বেচিছত জানে। ফুটবলটো বিশেষকৈ জানে, যাৰ কাৰণে আৰ্মিয়ে যিটো এটা 150 বছৰীয়া পুৰণা ডুৰাণ্ড কাপ কোকৰাঝাৰত অনুষ্ঠিত কৰিবৰ কাৰণে আহিছিলে 3টা বছৰ। এইবছৰ হ'বনে নাই মই নাজানো, 3টা বছৰ অনুষ্ঠিত হৈ গ'ল। যথেষ্ট উন্নত হৈছে আৰু এতিয়া ফুটবলত মানে যথেষ্ট সম্ভাৱনাও কেৰিয়াৰ গঢ়াৰ কাৰণে এটা সম্ভাৱনা হৈছে। আৰু বাক্সা জিলা পিছ পৰি থকা নাই। মই আশা কৰিছোঁ এনেকুৱা অনুদান আৰু সহায়ৰ দ্বাৰা আমাৰ ক্লাববিলাকে স্পৰ্টছ এক্টিভিটিছটো আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সহায় পাব।